আৰে আৰে ভগৱান 10,000 টকা খৰচ কৰি বৰচাপাৰাৰ বৰষুণ চাব আহিছিলো নেকি? কথাটো আছিল এনেধৰণৰ, মই আৰু মোৰ লগৰ দুজন বন্ধু ৰাতিয়ে বাছত উঠি গৈছিলো মহানগৰীলৈ ICC ৱৰ্ল্ড কাপৰ ৱাৰ্ম আপ মেচ চোৱাৰ উদ্দেশ্যৰে। ৰাতিপুৱাই বাছে নমালে ISBTত, তাৰ পৰা ৰিক্সা লৈ পালোগে আমি ফেঞ্চি বজাৰ, যাক মৰমতে কয় চান্দনী চক অফ গুৱাহাটী বুলি। ফেঞ্চি বজাৰৰ পৰা কলগেট টুথপেষ্ট কিনি হোটেল এখনত চেক ইন কৰি অলপ ফ্ৰেছ হৈ গ'লো আমি টিকেট ল'বলৈ। টিকেট আহিল হাতত, দাদা বনাই দিয়ক এক গিলাচ কুঁহিয়াৰ ৰস। টিকেট পালো যেতিয়া কিহৰ ইমান চিন্তা, কলি দাদাৰ খেল চোৱাৰ সপোনটো পূৰণ হ'ব যেতিয়া। ময়ো দাঁতকেইটা নিকটাই ওলালো ষ্টেডিয়ামলৈ বুলি। ইমানেই বৰষুণ দিলে যে টমটমত আৰু বহি থাকিব নোৱাৰি ৰাস্তাৰ কাষৰ দোকান এখনতহে ৰলোহি। তাৰপিছত আমি ভাবিলো ইমান দূৰ আহিলো যেতিয়া ষ্টেডিয়ামটোকে চাই যাওঁ বুলি। তাৰপিছত ষ্টেডিয়াম চাই পানী ফালি ফালি হোটেল ৰুম পাই লাগেজ উঠাই আকৌ পানী ফালি ফালি ট্ৰেইন ষ্টেচন পাই কিবা এটা খাই ট্ৰেইনলৈ অলপ ৰখি ট্ৰেইনত উঠি অলপ শুই মেলি ফাইনেলি গহপুৰ পালোহি। पहुंच गया मातृभूमि।